Hi, hello and welcome back to my channel. লগতে আপোনালোকক স্বাগতম জনাইছো মোৰ এই নতুন ব্লগ টুলে। তো আজি ভাবিছো মই এটা কেমেৰা টেষ্টিংৰ ভিডিও বনাম। কাৰণ মই এটা নতুন ফোন লৈছো। বহুতে জানেও যোনে আগৰ ভিডিও চাইছে বা নাজানা সকলৰ কাৰণে কৈ দিছো মই এটা নতুন ফোন লৈছো। তো এই কেমেৰা টেষ্টিং ভিডিওটো বনতা है ना। তো চাও এটা সৰুকে কাম এটাও আছে ওলাই যাম। সৰুকে কাম এটাও আছে। তো লগতে অলপ ফুৰিও আহিম তেতিয়া অলপমান কেমেৰা টেষ্টিংৰ মানে কেমেৰা টেষ্ট এটাও হৈ যাব ন। তো চাই থাকিবচোন আপোনালোকে ভিডিওটো একদম লাষ্টলৈ দে। তো এতিয়া ওলাই যাও। আৰু যোৱাৰ আগত মই কেইটামান বস্তু নটিচ কৰিছো মোৰ এই নতুন ফোনটো আৰু আগৰ ফোনটোতে। তো ফাৰ্ষ্টটো হ'ল ভিডিও কোৱালিটি অফ কোৰ্স হেতুটো ভাল হ'বই আগতকে আৰু তাৰে লগতে সাউন্ড কোৱালিটি মানে ভিডিওটোৰ ভয়েস কোৱালিটি যোনটো হ'ব এইটো আগতকে বহুত ভাল হৈছে। মানে মই নটিচ কৰিছো মই নিজে ক্লিপ বিলাক বনাই কিনে চেক কৰিছো তো বহুত ভাল লাগিছে আগতকে। লগতে আৰু এটা বস্তু মই আপোনালোকক দেখাম মোৰ পুৰণা ফোনটোত মই দেখাই আছো। এইটো চাওক মই আগতে মানে ভিডিওৰ কাৰণে ইউজ কৰিছিলো এইটো Realme X3 হয় এইটো। তো ৰব মই আপোনালোকক বস্তুটো এটা বস্তু দেখাই আছো। তো ইয়াতে যেতিয়া মই আপোনাৰ ভিডিওটো অন কৰিম ন এইটো ভিডিও এটা চাওক এইটোত আপোনাৰ ওয়াইড এংগল এটা হৈ আছে ন। সো ওয়াইড এংগল হৈ আছে এইটোত যদি এতিয়া মই আপোনাৰ 4K এতিয়া যদি মই শুটিং কৰিব যাওঁ ন ইয়াতে চাওক 4K যেতিয়া মই এইটো শুটিং কৰিব যাওঁ এইটো 4K আৰু 30 fps যদি মই শুটিং কৰো তেতিয়া মানে কি হয় এইটো চাওক ওয়াইড এংগল লেন্সটো নোহোৱা হৈছে মানে ওয়াইড এংগলত শুটিং কৰিব নোৱাৰি। এইটোৰ কাৰণে মই যদি ওয়াইড এংগল লেন্সটো লাগে মোক তেতিয়া হলে মই অকল ইউজ কৰিব পাৰো 180p আৰু 30 fps ৰাখিলেহে মই মানে ওয়াইড এংগল লেন্সটো ইউজ কৰিব পাৰো। তো এটো এটা বহুত ডাঙৰ প্ৰবলেম হৈ যায় ওয়াইড এংগল লেন্সটো লাগে জানে যিসকলে ব্লগিং কৰে বা নকৰা সকলেও জানে কি ওয়াইড এংগলটো নহলে একদম ওচৰত হৈ যায় মানে ফেসটো কেমেৰাটো আধা দেখা নোপোৱা হৈছে কিছু কেতিয়াবা। তো ওয়াইড এংগলটো নহলে 4K শুটিং নহয় আৰু যেতিয়া 4K শুটিং নহলে মানে কি হয় ওয়াইড এংগলটো পায় কিন্তু ওয়াইড এংগলত যদি শুটিং কৰো আকৌ 4K টো নাপায়। তো ভিডিও কোৱালিটি অফ কোৰ্স মানে অলপ বেয়া হৈ যায়। তো এইটোত আকৌ এইটো ফোনত ইমান একো হেতু প্ৰবলেম নাই। এইটো ফোনত মই ধুনিয়াকে 4K ওয়াইড এংগলত শুটিং কৰিব পাৰো। তো এইটো বহুত ডাঙৰ বেনিফিট মোৰ কাৰণে। তো এইখিনিয়ে তো এতিয়া মই ৰেডি হৈ আপোনালোকক লগ পাই আছো ঠিক আছে। তো আহি পালো পান বজাৰ ইয়াতে সৰুকে কাম এটা আছে কামটো কৰি আপোনালোকক মই লগ পাই আছো আগতে কামটো কৰিলো ন দেন আপোনালোকক লগ পাই আছো আহাৰ পিছত আহিছিলে LIC অফিসত সৰুকে কাম এটা আছিলে কামটো কৰি দিলো। তো এতিয়া নামি গৈ আছো আৰু জায়গা এটাত যাম বাৰু ক'বাত যাম আৰু চাই থাককচোন আপোনালোকে ক'ত যাওঁ। খোৱা লোৱা হৈ গ'ল এতিয়া যাওঁ অলপমান জায়গা এক্সপ্লোৰ কৰো ন। তো বলক মোৰ লগত আপোনালোকে। তো আহি পাই গ'লো একদম ব্ৰহ্মপুত্ৰৰ পাৰত চাওক মই দেখাই আছো আপোনালোকক পুৰা ফুল বালিচৰ আছে ইয়াতে আৰু আমি আহিছো ইয়াতে পাৰত কি ধুনীয়া লাগিব। তো পানীৰ ওচৰত গৈ কিনে আপোনালোকক চব আৰু পানীৰ ওচৰত যাই লওঁ দেখাই আছো আপোনালোকক পুৰা বালিচৰ হৈ আছে এতিয়া ইয়াতে আহিলো চাওক একদম ব্ৰহ্মপুত্ৰৰ পাৰত আহি পালো আমি এতিয়া ইয়াতে আহি কিনে ভাল লাগিছে বেয়া লগা নাই বহুত ভাল লাগিছে। তো যেহেতু ইয়াত আহিছোৱে ওয়াটাৰ টেষ্ট এটা কৰি দিম বুলি ভাবি আছো আপোনালোকৰ কাৰণে কৰি দিওঁ নেকি টেষ্টটো কৰি চাই দিওঁ ন কেমেৰা টেষ্টটো তেতিয়াহে হ'ব। তো ওয়াটাৰ টেষ্ট এটা কৰি দিওঁ আপোনালোকে চাই থাকক মই কৰি আছো ওয়াটাৰ টেষ্টটো। তো এতিয়া আৰু এইটো একদম পানীত সোমাই দিম এনেকে এনেকে অলপ ব্ৰহ্মপুত্ৰৰ পানীৰ লগত খেলি কৰি আছো বহুত ভাল লাগিছে। বহুত দিন পিছত ব্ৰহ্মপুত্ৰৰ পাৰত আহিছো এনেকে বহুত ভাল লাগি আছে। মাজে মাজে এনেকে আহিও ভাল লাগে ন। ব্ৰহ্মপুত্ৰই আমাৰ অসমৰ জান হয়। তো এইটো নদীক পবিত্ৰ কৰি ৰখাটো আমাৰ কাম
কিন্তু কি কৰিম আৰু চব পানী লেতেৰা পানীবিলাক ইয়াতে আহে তথাপি পবিত্ৰ বুলি মই ভাবোঁ ব্ৰহ্মপুত্ৰটো কিমান ধুনীয়াকৈ সূৰ্যৰ লগত কি ধুনীয়া লাগিছে চব ব্ৰহ্মপুত্ৰটো তো ওলাই দিলোঁ আৰু ইয়াৰ পৰা যাওঁ আৰু ইয়াৰ পৰা এতিয়া আৰু ঘৰত যাম ডাইৰেক্ট ঘৰত যাই ভিডিঅ'টো এণ্ড কৰি দিম আজি ভিডিঅ'টো এইখিনিতে মানে এণ্ড কৰি দিম ঘৰত যাই কিনে তো এতিয়া ব'লক ঘৰত যাওঁ তো পালোঁ দিয়ক আহি ঘৰ এতিয়া আহোঁতে চুলি উলিয়াই কাটি আহিলোঁ অলপ ফ্ৰেছ লাগি আছে আৰু এতিয়া তো ভিডিঅ'টো এইখিনিয়ে আছিল তো কেনেকুৱা পালে কমেণ্টত জনাই দিব আৰু লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব তো নেক্সট ভিডিঅ'ত আকৌ লগ পাম দিয়ক